Hi friends, welcome my back to YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দহি বুটিবৰ কাৰণে মই এখন চাদৰ লৈছিলোঁ যাতে আপোনালোকক মই দেখুৱাব পাৰোঁ। এয়া এখন চাদৰ লৈছোঁ। এযোৰ কাপোৰ হয় পলি পাটৰ। ইয়াত আছে আপোনাৰ চিলভাৰ গুণাৰ ৱৰ্ক আছে। মই সেই অনুযায়ী বগা দহিটো বুটিম। এতিয়া দেখিছে কেনেকৈ কৰা হৈছে। মই আপোনালোকক কেনেকৈ কৰে ইজি প্ৰচেছত দেখাম। মই এখন চামুচৰ সহায় লৈ বলকচোন আহক চাওঁ কেনেকৈনো আমি দহিটো কৰিছোঁ। একেবাৰে ইজি, একেবাৰে চিম্পল। আপোনালোকৰ নেচা সূতা আৰু আপোনালোকৰ গুলি এটা ব্যৱহাৰ হ'ব, লগতে কেঁচি এখন, বেজি এটা, বাছ বেছি নালাগে আপোনাৰ। এইখিনিয়ে বস্তু আপোনালোকে যোগাৰ কৰি ল'ব আৰু আপোনালোকে ইজি প্ৰচেছত শিকিব পাৰিব চামুচ এখনৰ সহায়ত। এই দেখিছে মই কেনেকৈ কৰিছোঁ। আপোনালোকে ডাঙৰ কৰে সৰু কৰে ধুনীয়াকৈ আপোনালোকে যেনেকৈ মন যায় তেনেকৈয়ে কৰিব পাৰিব। আহকচোন আমি কেনেকৈ কৰিছোঁ শিকোঁ আহক। এতিয়া মই এখন চাদৰত মই দহি কৰি আপোনালোকক দেখুৱাম। ইয়াৰ সামগ্ৰীখিনি মই আপোনাক দেখুৱাইছোঁ। এয়া দেখিছে, এয়া নেচা সূতা লৈছোঁ, এখন কেঁচি লৈছোঁ, এখন চামুচ লৈছোঁ আৰু এটা গুলি লৈছোঁ, বগা গুলি, আৰু এটা আপোনাৰ মই বেজি লৈছোঁ। এনেকুৱা সৰু চাইজৰ বেজি এটা ল'ব যাতে ধৰিবলৈও ভাল হয় আৰু আপোনাৰ দহিটো গুঠিবলৈও ভাল হয়। এতিয়া আহকচোন আমি কেনেকৈ কৰোঁ চাওঁ। এনেকৈ ভাগ কৰি লৈছোঁ, কেইবাভাগতো ভাগ কৰি লোৱা হৈছে। আপোনালোকৰ নিজৰ অনুযায়ী ভাগ কৰি ল'ব। হয়তো কিছুমানে মিহি কৰিব, কিছুমানে মোটা কৰিব, সেই অনুযায়ী ভাগ কৰি ল'ব। এতিয়া মই আপোনাৰ এতিয়া দেখিছে একে প্ৰথমতে আমি ইয়াত বেজিটো খুচি বেজিটো খুচি পেলাই ইয়াত দুটা গাঁঠি মাৰি ল'ব। এতিয়া মোৰ ইয়াত গাঁঠি মৰা হৈ গৈছে। এতিয়া যিখিনি সূতা মই ভাগ কৰি থৈছিলোঁ সেই সূতাখিনি আপুনি মেজাৰমেণ্টত দি দিব। এতিয়া ইয়াত টানাৰ লগে লগে এইটো বস্তু মই এনেকৈ টানি দিয়াৰ লগে লগে এতিয়া মই এনেকৈ টানি যেতিয়া গাঁঠিটো টান কৰি দিছোঁ তেতিয়াহ'লে চাদৰটো গুচি আহিছে। আপোনালোকে ইয়াত গধুৰ বস্তু এটা ৰাখি দিব। এতিয়া ইয়াত এনেকৈ ধৰি আপোনাৰ এটা গাঁঠি মৰা হৈছিলে আৰু এটা গাঁঠি আপোনাৰ মই মাৰি দিছোঁ ইয়াতে। দেখিছে ইয়াত মই ডাইৰেক্ট দুটা গাঁঠি মাৰি দিলোঁ। ইয়াত মই সমানত কাটি দিলোঁ। এয়া বাৰু চুটি দীঘল হৈছে, একেবাৰে সমানকৈ পিছত মই মিলাই দিম গোটেইখিনি হোৱাৰ পিছত। এতিয়া মই সূতাটো টানিছোঁ। আপোনাক মই দেখুৱাইছিলোঁ যে চামুচখন মই কিয় ব্যৱহাৰ কৰিছোঁ। এতিয়া যিটো দহি কৰিলোঁ, দহিটোৰ ওপৰত চামুচখন ৰাখি আমি আকৌ ইমানখিনিতে বেজিটো খুচি দিম। এতিয়া ইয়াত আকৌ যিটো ধৰণত মই গাঁঠিটো মাৰিছিলোঁ প্ৰথমটো, ইয়াতো সেই একেধৰণৰ দুটা গাঁঠি মাৰিব। এতিয়া সূতাডাল সূতাৰ ইপাৰ সিপাৰ কৰি ইয়াত দুটা গাঁঠি মাৰি দিব। এয়া দেখিছে এয়া দুটা গাঁঠি আমাৰ হৈ গৈছে। এতিয়া দুইটা মূৰ সমানে লৈ বেজিটো আমি ইমূৰৰ পৰা সিমূৰলৈ ইয়াত গাঁঠিটো আমি মাৰি দিছোঁ। দেখিছে ইয়াত আমি এনেকৈ মাৰি দিলোঁ গাঁঠিটো, আৰু ইয়াত বেজিটো লাষ্টৰ বাৰত এইটো
বটিম, ডাঙৰ সৰু হ'বই, আপোনালোকৰো হ'ব। দেখিছে এটা ডাঙৰ এটা সৰু হৈছে। মই সমান লেভেলত কাটিম বাৰু, এতিয়া নহয়, যেতিয়া গোটেইখিনি হ'ব তাৰপিছত মই কাটি দিম। এতিয়া মোৰ সূতাও শেষ হৈছে। এতিয়া দেখিছে ইয়াত সূতাডাল মই ভৰাই ল'ম। এয়া মোৰ সূতাডাল ভৰোৱা হৈ গৈছে। এতিয়া আকৌ ছেকেণ্ডটোত মই চামুচখন ঢাকি দিম দহিটোৰ ওপৰত। এতিয়া চামুচখনৰ চাইডত মই সূতাডাল সুমিয়াই দিছোঁ। এতিয়া মই ইয়াত গাঁঠি আগৰ নিচিনাকৈয়ে দুটা গাঁঠি মাৰি লৈছোঁ। ইয়াত মই সূতাডাল দি দিছোঁ আৰু ইয়াত সেই একেধৰণতে দুটা গাঁঠি মই আকৌ মাৰি দিছোঁ। চাদৰ দহি হৈ গৈছে। দেখিছে মই গোটেই সমানকৈ ধুনীয়াকৈ ইয়াক কাটি লৈছোঁ, দুইটা ছাইড সমানকৈ লৈছোঁ। এনেকৈ আপোনালোকেও ঘৰতে আপোনালোকৰ নিজৰ চাদৰখনত দহি গুঠিব পাৰে এনেকুৱাকৈ। দেখিছে আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবৰ বটনটো টিপি দিব। ধন্যবাদ।